CBSE or SEBA, which will be better for preparation of JEE and NEET entrance exam? In this situation, obviously, for entrance exam, you have to prepare differently, but in this case, CBSE has a clear advantage over SEBA. কিয় CBSE যিখিনি কোৱেশ্চনছ হয় স্পেসিফিক্যালি বোৰ্ডৰ PYQ যিখিনি কোৱেশ্চনছ আহে সেইখিনি অবজেক্টিভ বেসড হয় নিউমেৰিকেল বেসড কোৱেশ্চনছ বেছি আহে আৰু এপ্লিকেশনছৰ ওপৰত বেছি স্ট্ৰেছ দিয়া যায় সেইকাৰণে কি হয় CBSE ৰ কোৱেশ্চনছখিনি মোৰ অৰ লেছ এন্ট্ৰেন্সৰ কোৱেশ্চনছৰ লগত অকমান মেচ কৰে এজ ইট ইজ মেচ নকৰিলেও নৰ্মালি মেচ কৰে সো সেই ক্ষেত্ৰত CBSE সদায় এই ক্ষেত্ৰত এডভান্টেজ হৈ থাকে CBSE যিখিনি কোৱেশ্চনছ হয় সেইখিনি কনসেপ্ট বেসডৰ ওপৰত বেছি স্ট্ৰেছ দিয়া যায় ৰোট মেমৰাইজেচনৰ প্ৰমোটটো তাত নকৰে বাট অন দা কন্ট্ৰাৰী ইন কেস অফ SEBA বোৰ্ডৰ যিখিনি কোৱেশ্চনছ হয় বোৰ্ডৰ যিখিনি প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চনছ আছে তাত চালে গম পায় যে তাৰ কোৱেশ্চনছখিনি কি হয় ডিৰাইভেশ্যনৰ ওপৰত বেছি ওয়েটেজ থাকে এজ কম্পেয়াৰ্ড টু অবজেক্টিভ কনসেপচুৱেল কোৱেশ্চনছ সো SEBA বোৰ্ডৰ ইতিমধ্যে আজিকালি MCQ আহিছে যদিও SEBA বোৰ্ডৰ কোৱেশ্চনছখিনিত ডিৰাইভেশ্যনছৰ ওয়েটেজ বেছি ৰোট মেমৰাইজেচনৰ ষ্টুডেণ্টৰ ওয়েটেজটো তাত অলপ বেছি থাকে এজ কম্পেয়াৰ্ড টু কনসেপ্ট বেসড কোৱেশ্চনছ সো সেই কাৰণে ফৰ এন্ট্ৰেন্স এক্সাম CBSE সদায় এজ এন এডভান্টেজ হিচাপে কাম কৰে ৰিলেটেড টু প্ৰিপাৰেশ্যন অফ এন্ট্ৰেন্স এক্সাম ফৰ JEE NEET based questions. Next question is, if I choose SEBA, then will I face some difficulties? The answer is, it depends on your level of preparations. SEBA boardৰ যিখিনি questions হয় সেই questions-খিনিত PYQ specifically derivation বেছি আহে memory based বা rote memorization-ৰ ওপৰত অকমান বেছি weightage থাকে সেইকাৰণে কি হয় CBSE comparison-ত conceptual questions কম আহে application based concept বা questions আহে কিন্তু কম আহে অৱশ্যে আজিকালি SEBA boardতো MCQ based questions আহিছে objective questions আহিছে যদিও CBSE ৰ লগত এতিয়াও তাৰ লগত মেচ হোৱা নাই সো সেই কাৰণে এন্ট্ৰেন্সত SEBA ৰ প্ৰিপাৰেচন কৰি থাকিলে হিমান বেছি হেল্প নকৰিব বাট it depends on your preparation যদি ভালকে এন্ট্ৰেন্সৰ কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰিছা তেন্তে নিজে তাতলৈ কষ্ট কৰিব লাগিব SEBA boardৰ questions খিনিয়ে বা boardৰ answers খিনি কৰিলে হি এন্ট্ৰেন্সত একো হেল্প নকৰে as compared to CBSE ফাউন্ডেশন ডেভেলপ কৰিবৰ কাৰণে SEBA questions খিনি ঠিক আছে boardত মাৰ্কস পাবৰ কাৰণে ডেৰিভেশ্যন কৰিব লাগিব বেছিকে as compared to applications সো সেই কাৰণে CBSE এন্ট্ৰেন্সৰ ক্ষেত্ৰত অকমান হেল্প কৰে SEBA boardে এন্ট্ৰেন্সৰ লগত হিমান বেছি হেল্প নকৰে থ্যাংক ইউ